Harimari biथिङाव रिलेटिसआव DID लिटिल मास्टाराव देरहानानै फैबाय आसामनि साथाम फिसा समबारनि मोनायाव गुवाहाटीनि बिरखं गाथोन बरजाराव सफैयो देरहासार जानाय नवजित नार्जारी सेथि रानार्स आप आफु पेगु आरो नैथि रानार्स आप आद्याश्री उपाध्याय मोनहा बिसोर सा 100 मोसानाय बादायारिफोरखौ फेजेननानै देरहाबोदों बिसोरनि गेजेराव साबा साबसिन बादायारि मोसानायफोरनि मादाव गलाघाटनि नवजित नार्जारीया देरहासार जादों बिसोरनि गेजेराव साबा साबसिन बादायारि मोसानायफोरनि मादाव गलाघाटनि नवजित नार्जारीया देरहासार जानो हादों गगामुखनि आफु पेगुआ सेथि रानार्स आप आरो सिलाफोथारनि आद्याश्री उपाध्याया नैथि रानार्स आप बिरखं थिलियाव साथामखौबो बरायो एबसुजों लोगोसे गोबां मोजां हामलायग्रा सुबुंफोरा DID लिटिल मास्टाराव देरहासार जानाय नवजित नार्जारीखौ दिनै मिरु एबसु आरो क'क्राझार जिल्ला एबसुआ क'क्राझाराव बरायखांनायनि उनाव फारि फारि जिल्ला एबसुजों लोगोसे गोबां हारिमायारि गौथुम दोलोफोरा नवजित नार्जारीखौ बरायलांगोन बहुत 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 ভাল লাগে সমলে গৰম পানী পাইছো আৰু এতে চেষ্টা কৰিব যে আৰু কষ্ট কৰিম আৰু লৰছলে আগবঢ়াই লৈ যাম আৰু এনেকৈ অসমলে গৰম কৰি আহিম কিমান দিন হৈছিল আপোনালোকে আমাৰ 5.5 মাহ তাতে থাকিছো বহুত ভালে লাগিলে কিন্তু অসমলে বহুত মনত পৰি আছিল অসম কেতিয়া হো আৰু যেতিয়া আহিছো অকন ভাল লাগিছে আৰু এতিয়া ৰাইজক এটো কব বিচাৰিছে বহুত 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 ধন্যবাদ ইমানখিনি ভোট দি আমাক জয়যুক্ত কৰিলে আৰু নিবলে মানে আমাৰ নৱজিত সক্ষম কৰিলে এটো মানে বহুত নৱজিতৰ কম যে আসলতে থ্যাংক ইউ বুলি কব বিচাৰিছো ইহতে মানে আন্টিয়ে আংকালে মোৰ ওপৰত ভৰসা কৰি আৰু এৰিছিলে আৰু ইমান দিন তেওঁলোকে বহুত কষ্ট কৰিছে কিন্তু তেওঁলোকে বহুত ধন্যবাদ কব বিচাৰিছো বহুত ভাল লাগিছে মানে অসমৰ আহি পিনে আকৌ পুনৰ মানে ভাল লাগি গৈছে একদম মানে অসমৰে তিনিজন জিকি আহিছো আমি বহুত বহুত আপোনাৰ নাতিটো ক'ত মোৰ নাতি বহুত ভাল লাগিছে নাতিটো লাগে আপোনাৰ নাতিটো লাগে বহুত জিটিভিত মুঠতে নাচি বহুত ভাল লাগিছিলে আৰু এন্টাৰটেইনমেন্ট দি পিনি বহুত বহুত ভাল লাগিছিলে এতিয়া অসমৰ ৰাইজৰ কাৰণে মই এইটোৱে থেংক ইউ জনাইছো যে আমাৰ অসমৰ তিনিজনকে জিকালে এইটোৰ কাৰণে আমি পুনৰ মানে অসমক Oh my God, awesome Assam. আপোনালোকৰ ইউনিটি আমাৰ ইউনিটি অসমৰ ইউনিটি সঁচাকে সবছে সকলোকে প্ৰমাণ কৰি দিলে যে আসলতে অসম আৰু নৰ্থ ইষ্ট এক গুট হয় আৰু তিনিজনক জিকালে ইমান ধুনীয়া সাকসেস ইমান এনেকুৱা ইতিহাসত কোনো হোৱা নাই যেনেকৈ অসমৰ নৰ্থ ইষ্টত এআই প্ৰথম